চলা বন্ধুসকল, মই বহুত ডাঙৰ সমস্যা এটাত পৰিছোঁ। সমস্যাটোৰ বিষয়ে মই ঘৰত জনোৱা নাই। ভাবিলোঁ প্ৰথম আপোনালোককে কথাটো কওঁ। আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ঘৰৰ মানুহে ভিডিঅ'টো দেখা পাওক আৰু দেখা পাই মোৰ সমস্যাটোৰ বিষয়ে গম পাওক। তেতিয়াহ'লে কি ক'ম বন্ধুসকল, মই এতিয়া প্ৰধান সমস্যাটোৰ বিষয়ে আহোঁ। বহুত জেগা গ'লোঁ, মোৰ সমস্যাটোৰ সমাধান বিচাৰি নাপাওঁ। আপোনালোকে কিবা এটা উপায় দিয়ক। সমস্যাটো হৈছে ইমানেই ভোক লাগে, কি ক'ম, কিবা এটা খাই দিয়াৰ পিছত ভোকটো নলগা হৈ যায়।